মৰ্নিং ফ্ৰেন্স বৰ্তমান ৰাতিপুৱা বাজে 7:30 আৰু মই চাওক ট্ৰেক্টৰ উঠি আছোঁ। মানে আমাৰ ইয়াতে এটা খাল খুন্দি আছে, এনে খাল খুন্দি আছে। খালটো খুন্দাৰ বাবে ট্ৰেক্টৰবিলাক আহিছে, মাটিবিলাক বেলেগত নিছে, মানে স্কুল এখন আছে কাষত তাতে নি আছে। আৰু চব ক'ত নিছে মাটিবিলাক চব দেখাম ভাটিবিলালৈকে, আৰু তোমাৰ ভিতৰত শেষলৈকে চাই থাকক, তাৰ মজা পাব। চাওক তামান গাড়ী পাঁচপিনে গৈছে এইগিলা গাড়ী আৰু এই সিভাগে এখন আছে, এখন গাড়ী আছে। চাওক গাইছ ট্ৰেক্টৰ এখন দুখন, মই বহি 3খন 4খন 5খন আৰু এই পিছপিনে এখন আছে। আৰু এই বেগ আছে ট্ৰেক্টৰ আমাৰ ইয়াতে। আৰু কাষতে খাল খুন্দি আছে, এইটো সেইবাবে এতিয়া ট্ৰেক্টৰবিলাক আহিছে। সেইখিনি ৰাইজৰ মাটি হয়, ৰাইজৰ মাটিখিনি মানে খাল বনাব। আৰু মাটিবিলাক নিবাৰি আছে, স্কুল এখন আছে, স্কুলখনত নি আছে মাটিবিলাক, সেইবাবে ইয়াতে খাল খুন্দিছে। চাওক এই তাৰ পৰা একেলগে পূৰা খাল খুন্দিছে। বৰ্তমান গাইছ মই যাবলৈ ওলাইছোঁ একালব্য স্কুলত, আৰু একালব্য স্কুলৰ মানে মাটি ফেলাই আছে। ট্ৰেক্টৰে ৰাতিপুৱা দেখাইছে ট্ৰেক্টৰে সিমান ট্ৰেক্টৰে মাটি ফেলাই আছে। আৰু এইবাৰ যাবলৈ তাৰমানে খালিছোঁ আৰু যাব লগাইছোঁ এতিয়া। এই পানী আছে, চেণ্ডেল পিন্ধাৰ কাৰণে কিমান সুবিধা চাওক, জাপ মাৰি দিলে হৈ গ'ল। চেণ্ডেল পিন্ধি যায় ডিম্পু বৰুৱাই চেণ্ডেল পিন্ধি যাওঁ ইয়াৰ পৰা মই কিনে পূৰা টাকালৈকে স্কুল, মানে এইখিনি গোটেই বাউণ্ডাৰীটো স্কুল বনাই আছে। কিন্তু স্কুলটো এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই, মাটি দিয়া হৈছে, কিন্তু ক্লাছ পাৰ্টি কৰে চলি পলি কিনে আহিছে স্কুলত, কিন্তু ইমান সম্পূৰ্ণ হোৱা নাই। আৰু চব মাটি চব পেলাইছে, আৰু এইবিলাক বিল্ডিং বনাই আছে একালব্য স্কুলৰ। ইয়াতে চব বনাই আছে বিল্ডিংবিলাক, আৰু মাটি পেলাই আছে। এইবিলাক মই এইটো বিল্ডিঙত উঠিম, ভিতৰত সোমাই যাম, ওপৰখিনি উঠিম, চব দেখাম। চাওক গাইছ JCB মাটিখিনিৰ পৰা সমান কৰিছে, মানে ইমান লেভেলত মাটি গোটা হ'ব, ইয়াৰ পৰা নপৰে আৰু সেইকাৰণে সমান কৰি আছে পুৰা লেভেলত। আৰু ট্ৰেক্টৰবিলাক চব মাটি আনি আছে, চাওক সেই মাটি আনি আছে দূৰৰ পৰা আৰু খেলাই আছে ইয়াতে। বৰ্তমান মই একালব্য স্কুলৰ পৰা ভিতৰত সোমাই আহিছোঁ, আৰু নতুন বিল্ডিং বনাইছে, মানে লেট্ৰিন বাথৰুম মই ইয়াতে চাব পাৰে। আৰু এইবিলাক চাট এখন আছে, এইবাৰ চাটৰ পৰা উঠিম ফাৰ্ষ্ট, চাটৰ পৰা উঠি দেখাম। চক চাটৰ পৰা উঠি আহিলোঁ, আৰু চাওক চাটৰ ওপৰত ভিউটোৱে নাই, মানে এইবিলাক এটা বিল্ডিং আছে, ৰ'বা যাম বাৰু পিছত যাম বাছৰটো আৰু চাই লওক এইবিলাক এনেকুৱা ভিউ। আৰু এই চব JCB মাটি খান্দি আছে, এইভাগে হৈছে নতুন একালব্যটো, মানে য'ত ক্লাছ কৰে সেইটো ৰং দিয়াটো হৈছে সেইটো স্কুল, আৰু এইটো হৈছে হোষ্টেল, মানে ইয়াতে ল'ৰাবিলাক থাকিব সেইবাবে বনাইছে। এইটো হৈছে মানে ল'ৰাবিলাক থাকিব ইয়াতে, এইটো হৈছে ল'ৰা হোষ্টেল, আৰু সেইটো হৈছে মেইন ক্লাছৰুম, যোনটো কালাৰ দিয়া দেখা পাইছে সেইটো হৈছে মেইন ক্লাছৰুম। ইয়াতে ক্লাছ কৰে বৰ্তমান ওপৰ কলাটোত ল'ৰা ছোৱালীবিলাক ৰাখিছে, মানে ৰুম নাইতো সেইবাবে ৰাখিছে ইয়াতে। আৰু এই নেক্সট কিবা যে বনাই আছে বিল্ডিং সেইটো ছোৱালী হোষ্টেল, মানে সেইটোত ছোৱালী থাকিব। আৰু এইটো হৈছে ষ্টাফ মাষ্টৰনী যোনবিলাক আছে কৰ্মচাৰী সেইবিলাক থাকিব ইয়াতে, সেইটো বনাইছে। এতিয়া সেইটোত যাম বিল্ডিং, ফাৰ্ষ্ট সেইটো চাই লওক, পিছত সেইটো যাই আছোঁ। গাইছ অলপ ভয় লাগে ৰ'ব, আকলা যিহেতু আহিছোঁ সেইকাৰণে। এইটো খাল তাৰমানে এই যোনটো খাল দেখা পাইছে এইটো অলপ ফুটাকৈ লিখা জেগা, মানে এটা ছোৱালী মৰিছিলে যোৱা বছৰ নে কি হ'ল, যোৱা বছৰ হ'ল, এই খালটোত পৰি কিনে এটা ছোৱালী মৰিছিলে। সেইকাৰণে অলপ ভয় লাগে, অকলে আহিছোঁ, চাওঁ কি হয়। গাইছ হনুমানৰ বল দেখা আছে, পূৰা মাটি আনি আছে ট্ৰেক্টৰে, সেই দুখন ট্ৰেক্টৰে মাটি আনিছে, L&T পূৰা মাটি সমান কৰি আছে। চেলিৰ পৰা তলত ডাঙৰ হ'ব, এই ওপৰৰ পৰা তললৈকে দেখা লাগিছে, ৰুমবিলাক দেখা আপোনালোকক কেনেকৈ ধৰণৰ বনাইছে। মানে ভিতৰতো বগা ৰং মাৰিছে, অলৰেডি বগা ৰং মাৰা হৈছে, আৰু কিবা কিবি কৰিব আছে, বহুত কাম আছে চাই থাকক। মানে ভিডিঅ' বনোৱা হোৱা নাই, এইবিলাক মানে বনাব বহুত বাকী আছে, আৰু এইবিলাক হৈছে বাৰু, এইবিলাক চব ৰং দিছে বগা, আৰু এইবিলাক হৈছে বাৰু ক্লিয়াৰ হৈছে, এইবিলাক সম্পূৰ্ণ হৈছে। এইটো পানীৰ ড্ৰাম কি আছে ইয়াতে, কিবা আছে নেকি? এনেহেঁতে বাৰু স্কুলৰ ভিতৰতো দেখাব নহয়, চাই লওঁ মানুহবিলাক নাহাতে, সেইকাৰণে আমি দেখাবলৈ আছোঁ। এনেকুৱা নাই ৰুমবিলাক এটা পাৰিব পাৰে। এখন দৰ্জা ৰাখিল, আৰু এখন হ'ল বিচনা, মানে যোনবিলাক মিস্ত্ৰী আছিল ইয়াতে কাম কৰা সেইবিলাকে মিস্ত্ৰী বনাই লৈছিল বিচনাবিলাক বাগাত দিয়াৰ কাৰণে। আৰু কিয় প্ৰত্যেকটা ৰুমত এনেকুৱা টাইপৰ আছে, কি বস্তু মই ধৰিব পৰা নাই, কিবা বনাব নিশ্চয়, কিবা থোৱা সেইকাৰণে বনাইছে এনেকুৱা ৰুমবিলাক। আৰু অকলে আহিছে, অলপ ভয় লাগি আছে, লগ চগ তাৰ নাই যিহেতু, আৰু ইয়াতে মানুহ মৰিছে এটা, মোৰতো ভয় লাগিছে, দিগদাৰ হৈছোঁ। নাযাব লেট্ৰিন বাথৰুম আছে, লেট্ৰিন বাথৰুম লাগে, আৰু লেট্ৰিন বাথৰুম বনাইছে। চিধা গ'লে ৰাস্তা পাব, ৰাস্তা মানে বাহিৰত যোৱা ৰাস্তা আছে, আৰু এইবিলাক কি সৰু ৰুম বনাইছে চাওকচোন, কামবিলাক সম্পূৰ্ণ হোৱাই নাই, বহুত বাকী আছে। আৰু বহুতবাৰ আহিলোঁ মই, এইবিলাকত 3 বা 4 বাৰ মানে হ'ল আহি আছোঁ বৰ্তমান। এতিয়া অলপ ভাল লাগে কিবা এটা আহি কিনে, এইটো এইবিলাকত ভাত বনাব, মানে ৰান্ধনি ঘৰ হ'বতো, আৰু এইবিলাকত চব বস্তুবিলাক থ'ব ৰান্ধিব, সেইকাৰণে চব চাজা তাজা বনাইছে। চাওক তলত দেখি কাৰণে ওপৰত দেখি চাজা বনাইছে, মানে বস্তু মানে থৈ দিব ইয়াতে, ভাত তাত বনাব, সেইকাৰণে এইটো ৰুম গোটেই বনাইছে। চাওক এইটো মানে ভাত খোৱা ৰান্ধনি কিবা হ'ব আৰু মানে গুণ হৈ গৈছে, জংঘল হৈ গৈছে, মানে কিয় এই আৰম্ভ হোৱা 7 বছৰমান হ'ল তো, সেনেকৈ কৰিছে, চলি অহা নাই, থকা চুকা কৰা নাই, সেইবাবে লেতেৰা হৈ গৈছে। চাওক ৰুম কেনেকৈ লৈ আছোঁ মানুহবিলাক পিনে যাই কিনে নামি কিনে বেলেগ জেগাত যাম আৰু চাই থাকক।
গাই চব মাটি পুতি আছে মানে মাটি পুতা প্ৰায় আধামান হ'লে মানে আগৰ গোটেই বহুত দ জেগা আছিল সেইকাৰণে মাটিবিলাক পুতি দিছে আৰু তাৰপিছত মেইন স্কুল মানে তলত ক্লাছ কৰে ওপৰ বাগে ছোৱালীবিলাক আছে সেইকাৰণে ওপৰত কাপোৰ চাপোৰবিলাক আছে তলত ক্লাছ কৰে এতিয়া নাযাওঁ বাৰু এইভাগে ভয় লাগে আমি চাইছোঁ মানে এই স্কুলখন মাটি পুতাৰ কাৰণে 2 কৰোৰ টকা তাৰমানে আহিছে চেংচন হৈ আহিছে 2 কৰোৰ টকা সেইবাবে চব গাড়ীবিলাকে চব মাটি পুতি আছে 2 কৰোৰ টকাৰ মানে 2 কৰোৰ টকাৰ মোটামুটি আজিলৈকে হ'লে নিশ্চয় 10-15 দিনমান হ'ল মানে পুতাই হোৱা নাই মাটি আৰু 10-15 দিনমান লাগিবই এই মাটি পুতি আছে এখন গাড়ীৰ শব্দ একদম ৰাতি একদম শান্তিয়ে নাই দিনত যদি ট্ৰেক্টৰ মাহান ৰাতি হৈছে বাম্পাৰ মানে হাৱাই ৰাস্তা দি বাম্পাৰ দি মাটি আনি আছে নদীৰ পৰা আৰু দিনত হ'লে এই পুখুৰী খান্দি আছে কিবা কৰি চব হয় চব গাড়ী তুলিলে বিদ্যা কৈছোঁ ভয় লাগে মোৰ আচলতে ভয় লাগে কাৰণে নাযাওঁ যিহেতু মোৰ লগত কোনো লগ চগ হোৱা নাই সেইকাৰণে মই বহুত ভয় লাগি আছে এইটোৰে কিবাকৈ সোমাইছোঁ ভয় কৰি হ'লেও লগ থাকিলে গ'লোঁ হয় নিশ্চয় পুনৰ কেতিয়াবা বেলেগ ভিডিঅ'ত মই দেখাম এইটো বিল্ডিঙক আৰু কিবা সেইটো কিনে বিল্ডিং আছে এইবিলাক দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো আজিলৈ এইখিনিয়ে আছিল মই সেইটো বিল্ডিং মাজৰ কাৰণটো ক'লোৱে নেক্সট কেতিয়া বেলেগ ভিডিঅ'ত বেলেগ বিল্ডিঙত দেখাম এইটো বিল্ডিং চব দেখাম গোটেইকেইটা বিল্ডিঙত দেখাম আপোনাক আৰু নেক্সট ভিডিঅ'ত কেতিয়াবা আৰু আজিলৈ বাই বাই পুনৰ লগ পাম বেলেগ এটা ভিডিঅ'ত মানে যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব ভিডিঅ'টো এটা লাইক কৰিব বুলি আশা কৰিলোঁ আজিলৈ বাই বাই পুনৰ লগ পাম বেলেগ এটা ভিডিঅ'ত